এইবিলাকত UPPL আৰু আবছুৰ মানুহে সোমাই এই মিটিঙত আহিব নালাগে বুলি বাধা প্ৰদান কৰিছে। তো এইটো দুৰ্ভাগ্যজনক। এই ব্লক কমিটি হিচাপে যিটো ৰেলী হৈছে খুব ভাল, খুব পজিটিভ। কিন্তু আমি এটা কথা শুনি পাইছোঁ আজি যে সুবাইজাৰত যেনেকৈ কৰিছে বা নিচিমাত যেনেকৈ কৰিছে, আজিও থুৰিবাৰী সমষ্টিত যিমান গাঁও আছে এইবিলাকত UPPL আৰু আবছুৰ মানুহে সোমাই এই মিটিঙত আহিব নালাগে বুলি বাধা প্ৰদান কৰিছে। তো এইটো দুৰ্ভাগ্যজনক। ইহঁতে কৈছে যে এই মিটিঙত যদি যায় PMAY ঘৰ নাপাব, অৰুণোদয় স্কিম নাপাব। গৰীব দুখীয়াসকলে যিখিনি সুবিধা পাব লাগে, ইয়াত পলিটিক্স থাকিব নালাগে বা পলিটিক্স কৰিব নালাগে। আমিও 15 বছৰ বা 17 বছৰত যিকোনো গভৰ্ণমেণ্ট আঁচনি দিয়াৰ ক্ষেত্ৰত কোনো পলিটিকেল পাৰ্টি আমি চোৱা নাছিলোঁ। গৰীব হিচাপে যি পাব লাগে সেইটো পাব লাগে। সেইখিনি অঞ্চলত ৰাস্তা হ'ব লাগে, সেইটো আমি ৰাস্তা বনাইছোঁ। এই অঞ্চলটো যেনিবা আমাৰ ছাপৰ্টাৰ নহয় বুলি ৰাস্তা দলং বনাই পেলাই আমি থকা নাই, বনাইছোঁ। পাৰ্টিৰ লগত কথা নহয় ডেভেলপমেণ্টটো, আৰু পাৰ্টিৰ লগত কথা নহয় এইবিলাক গভৰ্ণমেণ্ট স্কিম, গভৰ্ণমেণ্ট যিটো বেনিফিচাৰীটো, এইটো দুৰ্ভাগ্যজনক। আৰু ইহঁতে যিটো কৰি আছে সেইটো ঠিক হোৱা নাই, যে এই BPF মিটিঙত যদি যায় একো সুবিধা নাপাব বুলি কোৱাটো এইটো দুৰ্ভাগ্যজনক। আমি 15 বছৰত এনেকুৱা ভাষা ব্যৱহাৰ কৰা নাছিলোঁ। থেংক ইউ। আপোনালোকৰ মেল মিটিঙত কিন্তু দেখা গৈছে যে শিলদল ভাঙি মানুহ ইতিমধ্যে আহিছে। এইটোকে UPPL বা আবছুৱে মাথা নষ্ট হৈ আছে যে আমাৰ মিটিং বুলি ক'লে আজি পাব্লিকে শিলদল ভাঙি পেলাই ওলাই আহিছে, সেইটো দেখি আছে। এইটোকে কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰে, এইবিলাক গভৰ্ণমেণ্টৰ স্কিমৰ দ্বাৰা ইহঁতে নষ্ট কৰিব বিচাৰি আছে, কিন্তু নোৱাৰিব দেই। থেংক ইউ। প্ৰমোদ বড়ো ভয়টো আগৰ পৰাই খায়হি, মই আগতো পোৱা নাছিলোঁ। আগৰ পৰাই ভয় খায়, আজিৰ কথা নহয়। লোকসভাত মংগলদৈ, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাত আমি কাৰো লগত এলায়েন্স নকৰাকৈ ইলেকশ্যন খেলিব বুলি এইটো আগতে ডিচিশ্যন, এই হিচাপত আমি এতিয়া মুভ কৰি আছোঁ দেই।